বাকী বিয়া আপোনালোকক নিমন্ত্ৰণ জনালোঁ, বিয়ালৈ আহিবতো লাগিবই। কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। বিয়া ওলাইছে আমাৰ ঘৰত, বিয়া মানে তুলনি বিয়া মোৰ ভাগিনজনী, আৰু এতিয়া নিয়ম নীতি চলি আছে আমাৰ ঘৰত বিয়াৰ। বাকী বিয়া আপোনালোকৰ জুলাই 20 তাৰিখে বিয়া, আপোনালোকক নিমন্ত্ৰণ জনালোঁ, আহিব আপোনালোকে, ভাল লাগিব। আৰু মোৰ এড্ৰেছটো অলপ মই কৈ দিছোঁ, যোৰহাট তিতাবৰ দফলাটিং বুলি ক'ব, তিতাবৰ দফলাটিং বুলি ক'লে তাৰপিছত আহি গ'ল বগীয়াই সত্ৰৰ পৰা আমাৰ ঘৰ 1 কিলোমিটাৰ হ'ব, সোমাই আহিব লাগে। দুটা ফিচাৰী আছে, ফিচাৰী মাজেদি সোমাই আহিব লাগে। বাকী ইমানখিনি কৈ দিলোঁ। আৰু চাওঁ এতিয়া কিনো নিয়ম কৰিছে আমাৰ আইসকলে, কি নিয়ম কৰিছে। আজি 7 দিনীয়া গা ধোৱা আছিলে, তাকে কি নিয়ম কৰিছে বেছি নকৰি অলপ ভিডিঅ'টো আহক। ঘৰত আমাৰ উদুলি মুদুলি বিয়াৰ পৰিৱেশ এনেকৈ চাওক। এয়া মোৰ ভাগিন, আজি তাই 7 দিনীয়া গা ধোৱা। বাকী সেয়া আমাৰ মাক নবৌৱে সেৱা কৰিছে। এয়া আমাৰ মা আজি বহুত দুখত আছে, অলপ কালিৰ পৰা অলপ শকতো হ'ল। নিয়ম নীতি এনেকৈ চলিছে, নাৰিকল ভাঙিছে। আমাৰ কইনা মাক এয়া কইনা মাক, আৰু এয়া কইনা, আৰু এয়া মোৰ ছোৱালীজনী। নাচি দিয়া, অকণমান নাচি দেখুৱাই দিয়াচোন, নাচি দিয়া। বাকী আমাৰ মামীক সুধিম নিয়ম নীতি প্ৰথমৰ পৰা কেনেকৈ কৰিলে। কি কৈছে? মামীয়ে নিয়ম নীতি ভালকৈ নাজানো বুলি কৈছে। মামীয়ে কৈ দিয়ক এতিয়া মামী, নিয়ম নীতিবোৰ কেনেকৈ কৰিলে প্ৰথমৰ পৰা? তাই শান্তি হ'ল আৰু মাকে ক'লে, গম পালোঁ আৰু। কি জনাব আজি এই কইনাজনৰ কইনাটি 4 দিনত 4 দিনমান মানে আজি 7 দিনত তিনিসকলৰ মাটি পাতি আনি আছে। ইয়াতে কৰা যায় মানুহতে অনেকখিনি অপৰাধ হ'ব পাৰে, অপৰাধখিনি ক্ষমা কৰি দেশ মানে এতিয়া সন্তুষ্ট নৱীসকলৰ মনত সন্তুষ্টখিনি পূৰণ কৰি ভূমিতে কিবা কৰিব লাগে। এই কইনা কালৰ যদি কিবা দুখ ব্যাধি আছে সকলোখিনি দূৰতে দূৰ কৰি 3 বছৰলৈকে ৰাখিবলৈ কিবা কৰি ৰাখিব লাগে। তেতিয়াহ'লে
দিব অ হয় অৰুণৰাম কৰি খালি ক'ব আইতা হোৱাৰ সখী আইতা নহ'লে কাৰ বাপেৰ সখী মোকে আহিবা দিব আমাৰ মানুহ ছোৱালী এজনী হে ভৰা মোক ছোৱালী পাবলৈ আহিবা তোকে দিব উঠি যাব আমাৰ কইনা ফটো মৰাত ব্যস্ত সকলে নিয়ম নীতি কৰি আছে এইফালে নাৰিকল কল আপেল কাটি ভোগ নিয়ম নীতিৰ কাৰণে সজাই আছে শৰাই কাৰণে বাকী ইয়াত প্ৰসাদ সজালে মোৰ ভাগিনৰ 7 দিনীয়া গা ধোৱা আপোনালোকক দেখুৱালোঁ বাকী ভিডিঅ'টো চাই যদি ভাল পায় এটা ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ ভিডিঅ'খিনি আপোনালোকে পোনপ্ৰথমে পাবলৈ আৰু চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাকী ভিডিঅ'খিনি ইমানলৈকে আছিলে ভিডিঅ' আৰু বাকী বিয়া আপোনালোকক নিমন্ত্ৰণ জনালোঁ বিয়ালৈ আহিবতো লাগিবই আৰু মই বিয়াৰ ব্লগ মই পঠিয়াম আপোনালোকে সেয়া ব্লগ ভিডিঅ' চাব আপোনালোকে বাকী আজিলৈ আহিলোঁ বাই